এতিয়াৰ পৰা ভাঙো বুলিয়েই কোনেও মছজিদ ভাঙিব নোৱাৰিব। মছজিদ ভঙাসকলৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিলে উচ্চতম ন্যায়ালয়ে। মছজিদ ভঙা কোনো এজন সাৰি নাযায় বুলি উচ্চতম ন্যায়ালয়ৰ মন্তব্য। জিলা উপায়ুক্তকে ধৰি বহু বিষয়াৰ বিৰুদ্ধে জাৰি কৰা হৈছে জাননী। হয়, এইবাৰ মছজিদত বুলডোজাৰ নীতিক লৈ খৰ্গহস্ত দেশৰ উচ্চতম ন্যায়ালয়। মছজিদত বুলডোজাৰ চলাই ভাঙি ৰোষত পৰিল উত্তৰ প্ৰদেশ চৰকাৰ তথা বিষয়াসকল। ন্যায়ালয়ে একশ্যন আৰম্ভ কৰিলে মছজিদ ভঙাসকলৰ বিৰুদ্ধে। সাৰি যাব নোৱাৰিব মছজিদ ভঙা কোনো এজন বিষয়া। বুলডোজাৰে মছজিদ ভঙা বিষয়াৰ বিৰুদ্ধে জাননী জাৰি। কুম্ভীনগৰ মছজিদ ভঙাক লৈ দাখিল কৰা হৈছিল আবেদন আৰু এই আবেদনৰ ভিত্তিত জাননী জাৰি কৰিলে ন্যায়ালয়ে। চৰকাৰ তথা বিষয়াসকলক উত্তৰ দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাক লৈ খৰ্গহস্ত এছচি। কি কাৰণত নিয়ম ভংগ কৰি ভাঙি দি পেলোৱা হ'ল মছজিদ, ইয়াৰ উত্তৰ দিবলৈ চৰকাৰ তথা বিষয়াক বান্ধি দিলে সময়। 2 সপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ক। নিউজ ডেস্ক, ই নিউজ প্লাছ।